যি তোমাক খুব ভাল পায় তাক ধোকা নিদিবা। নিজকে এবাৰ প্ৰশ্ন কৰা, পৃথিৱীত ইমান মানুহ থকাৰ স্বত্বেও সি কিয় তোমাক ভাল পালে? কাৰোবাক এবাৰ মনৰ পৰা ভাল পাই চোৱা, তাক এৰি বাচি থকাটো মৃত্যুতকৈও বহুত কঠিন। তেজৰ সম্পৰ্ক থাকিলেই আপোন হৈ নাযায়। আপোন হবলৈ হলে প্ৰয়োজন আত্মাৰ সম্পৰ্ক ভাল পোৱা। তুমি যাক ভাল পোৱা তেওঁ যদি মহা অন্যায়ো কৰে আৰু তুমি তেওঁক ক্ষমা কৰিব নোৱাৰা, তেন্তে তেওঁক ভাল পোৱা কিয়? খঙেৰে একমাত্ৰ তাকেই কিবা কিবি কোৱা হয় যাক নেকি নিজতকৈ বেছি ভাল পায়। ভাল পোৱাৰ জগতত কিছু প্ৰিয় যদি থাকে তাৰ নাম বেদনা। ভাল পোৱা আৰম্ভ হয় ভাল লগাৰ পৰা, সপোন আৰম্ভ হয় কল্পনাৰ পৰা, অনুভৱ আৰম্ভ হয় অনুভূতিৰ পৰা, আৰু বন্ধুত্ব আৰম্ভ হয় মনৰ গভীৰৰ পৰা। সঁচা ভাল পাবলৈ হলে ধুনীয়া চেহেৰা নালাগে, সমান বয়স নালাগে, লাগে মাথো কেৱল সুন্দৰ মন আৰু প্ৰকৃত হৃদয়। মনৰ মাজত ভাল পোৱা, ভাল পোৱাৰ মাজত জীৱন, জীৱনৰ মাজত আশা, আশাৰ মাজত ভাল পোৱা, আৰু সেই ভাল পোৱাৰ মাজত অকল তুমি। যিজনে তোমাক বহুত বেছি ভাল পায় তেওঁহে তোমাক কাজিয়া, শাসন আৰু অভিমান কৰে। তুমি কাষত থাকিলে সকলো পাহৰিব পাৰো মই, তুমি কাষত থাকিলে পাহাৰো বগাব পাৰো মই, তুমি কাষত থাকিলে বিশ্ব জয় কৰিব পাৰো মই। এনে কিছুমান মানুহ আছে যাৰ লগত কথা পাতিলে মনটো এনেই ভাল লাগি যায়, আৰু ইয়াৰ নামেই হয়তো ভাল পোৱা। মৰম হল বতাহৰ দৰে যি বেছিভাগ সময় নীৰৱে থাকে, কিন্তু আবেগ অনুভূতিৰে আৱৰি ৰাখে চিৰকাল চিৰদিন। মই ভাবো য'ত তোমাৰ গুৰুত্ব নাই সেই ঠাইলৈ নোযোৱাই ভাল, লাগিলে সেয়া কাৰোবাৰ ঘৰেই হওক বা কাৰোবাৰ হৃদয়েই হওক। ভাল পোৱা হল এনে এটি অনুভূতি যি সকলোৱে অনুভৱ কৰিব নোৱাৰে, আৰু যিয়ে অনুভৱ কৰিব পাৰে সি কেতিয়াও ভাল পোৱাক পাহৰিব নোৱাৰে।